এতিয়া আমি নেক্সট চাম যে সংখ্যাত অংকৰ নিজামান। আমি এতিয়া নিজামান কেনেকুৱা হ'লে সেইটো চাম। নিজামান ওলোৱাটো একদম সহজ। মই প্ৰশ্নৰ উত্তৰ আপোনাক কৰি দিলে আপোনালোকে বুজি পাব যে নিজামান কি কেনেকৈ ওলোৱা হয়। একদম সহজ। যে ধৰা হ'ল কুৱেশ্যন আহিছে যে 7, 8, 9 টোৰ কি ওলোৱা দিছে নিজামান। নিজামান উলিওৱা বা লিখা। নিজামান উলিওৱা মানে কি কৈছে 7, 8, 9 টোৰ কি ওলোৱা দিছে নিজামান ওলোৱা দিছে। আমি এইটো একদম সহজ। আমি ওলাম যে 7 বা 7 যে নিজামান 7 নিজামান কিমান হ'ব? 7 নিজৰ মানটো 7 নিজৰ মানটো কিমান? 7 হ'ব। 7 নিজামান কিমান হ'ল? 7 হ'ল। এতিয়া 8 নিজামান কিমান হ'ব? 8 নিজামান 8 হ'ব। এতিয়া আমি যোন চাওঁ 9 নিজামান মানে নিজামান মানে সেইটো নিজৰ মানটোই নিজামান। 9 নিজামান কিমান হ'ব? 9 হ'ব। 2 নিজামান কিমান হ'ব? 2 নিজামান কিমান হ'ব? 2 হ'ব। নিজামান মানে হ'ল একদম হয় নিজৰ মানটোই। 2 নিজামান 2, আকৌ নিজামান 1, 3 নিজামান 3 মানে কি নিজৰ মানটোই সেইটো হৈছে নিজামান। এইটো নিশ্চয় বুজি পাইছে নিজামানটো মানে কি। ইয়াৰ লগতে মই আৰু এটা বস্তু শিকাই দিম। মানে ইয়াৰ লগতে আৰু এটা বস্তু জানিব লাগে যে বিস্তাৰ কৰা মানে সংখ্যাৰ বিস্তাৰ। সেইটো তোমালোকক একেলগে মই শিকাই দিম। সংখ্যাৰ বিস্তাৰ বা বহলাই লিখা বুলিও ইয়াক কয়। বহলাই লিখা সংখ্যাৰ বিস্তাৰ বা বহলাই লিখা বুলি ইয়াক কয়। এতিয়া সংখ্যাৰ বিস্তাৰ মানে কি? এইবোৰ বস্তু একদম সহজ। মানে বেছিক কনচেপ্ট এইবোৰ জানিলেই তোমালোকে গণিতবোৰ সহজ পাব। সেইকাৰণে এইবোৰ কনচেপ্ট জনাটো অতি প্ৰয়োজন হয়। এইবোৰ নহয় তোমালোকে পুৰা মনত থাকিব লাগিব, তেতিয়াই তোমালোকে গণিতবোৰ সহজ পাব। সংখ্যাৰ বিস্তাৰ মানে কি হৈছে তোমাক 1 নম্বৰ কুৱেশ্যন দিছে যে 7, 8, 9 টোৰ কি কৰিব দিছে? বিস্তাৰ কৰিব দিছে। বিস্তাৰ কৰা কি কৰিব দিছে? বিস্তাৰ কৰা মানে 7, 8, 9 টোৰ কি কৰিব দিছে? বিস্তাৰ কৰা। আমি এতিয়া কেনেকৈ কৰিম যে একদম সহজ। আগতে আমি শিকিছো যে মান বিস্তাৰ মানে কি? স্থান মানৰ যোগফলটো কি হৈছে? বিস্তাৰ। আমি স্থান মান কিমান কেনেকৈ কৰিম? 7, 8, 9 2 এই কি স্থান মানৰ যোগ কৰিম। 7ৰ স্থান মান কিমান হ'ব? 7ৰ পিছত কেইটা আছে? 3টা আছে। কেইটা শূন্য হ'ব? 3টা। তাৰপিছত যোগ মানে কি? স্থান মানৰ যোগফল। 8ৰ পিছত কেইটা আছে? 2টা আছে। 2টা কি হ'ব? শূন্য হ'ব। 9ৰ পিছত কেইটা আছে? এটা আছে। এটা কি হ'ব? শূন্য হ'ব। তাৰপিছত 2 হ'ব। একদম সহজ। বিস্তাৰ মানে হ'ল স্থান মানৰ যোগফল। স্থান মানকেইটা যোগ কৰিছো, বিস্তাৰ কৰা ওলাই গৈছে। এতিয়া আমি নেক্সট চাওঁ যে 2, 5, 7 to 9 কি ওলাব দিছে? বিস্তাৰ কৰিব দিছে। কেনেকৈ কৰিম আমি? 2ৰ স্থান মান কিমান হ'ব? 1, 2, 3, 4 4টা আছে। কেইটা শূন্য হ'ব? 1, 2, 3, 4 তাৰপিছত কিমান? 5 এইকেইটা কি কৰিম? যোগ কৰিম। 5ৰ পিছত 3টা আছে। 3টা শূন্য হ'ব। তাৰপিছত যোগ 7ৰ পিছত 2টা আছে। 2টা শূন্য হ'ব। 2ৰ পিছত এটা শূন্য আছে। 9ৰ পিছত 9। একদম সহজ। মানে কি? স্থান মানৰ কি কৰিছে? যোগ কৰি দিছো। সেইটো হৈছে কি? বিস্তাৰ কৰা। এতিয়া এইটো আপোনালোকে নিশ্চয় বুজি পাইছা যে আজি কি কি শিকিলো আমি যে স্থান মান, নিজামান আৰু বিস্তাৰ কৰা। এইটা কনসেপ্ট জনাটো অতি প্ৰয়োজন হয়। বিভিন্ন পৰীক্ষাটো হয় যে স্থান ওলাব দিব পাৰে, স্থান মান ওলাব দিব পাৰে আৰু বিস্তাৰ কৰিব দিব পাৰে। এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব। মই ইয়াৰ পিছত এই ৰিলেটেড কিছুমান কুৱেশ্যন আমি ডিছকাশ্যন কৰিম যে ইয়াত বিভিন্ন ধৰণৰ কুৱেশ্যন আহিব পাৰে। যদি আপোনালোকে ভিডিঅ'ৰ পৰা কিবা হ'লে শিকিব পাৰিছে বুলি ভাবে তেনেহ'লে ভিডিঅ'টো লাইক কৰিবা আৰু শ্বেয়াৰ কৰিবলৈ নকৰিবা। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ আমাৰ পৰিয়ালৰ লগত একত্ৰিত হোৱাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবা।